আমাৰ আনন্দ আৰু গৌৰৱৰ সৈতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা 8 নৱেম্বৰ তাৰিখে ব্ৰহ্মাজান নগাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত দুখনকৈ ভাওনা অনুষ্ঠিত কৰা হ'ব। এখন হ'ব একলব্য গুৰু দক্ষিণা আৰু এখন হ'ব হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। আৰু দুইখন ভাওনা আমাৰ ব্ৰহ্মাজান গাঁৱৰে নৱপ্ৰজন্ম তথা কণ কণ মইনা ভাইটি ভণ্টিসকলে অভিনয় কৰিব আৰু ওচৰে পাজৰে থকা ভাওনা প্ৰেমিক ৰাইজসকল ইয়াত জড়িত হৈ আছে। সেয়েহে আমাৰ গাঁৱতে লাগি থকা ব্ৰহ্মাজান, পেঙেৰি, লালমাটি, ইনথেম, আদৰ্শ গাঁও, টকৌপথাৰ, টেকেৰী, কঁঠালগুৰি, বৰডুমচা, ডিব্ৰুজান আদি সকলো ৰাইজে আহি আমাৰ এই নৱপ্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালীক যাতে দুগুণ উৎসাহ দিয়ে আৰু তেওঁলোকৰ ভাওনা সংস্কৃতিৰ বাবে আৰু দুগুণ মনোবল বৃদ্ধি বঢ়ায়, তাৰ বাবে আমাৰ নামঘৰ পৰিচালনা সমিতি তথা ভাওনা সমিতি আৰু ব্ৰহ্মাজান নতুন গাঁও সকলো ৰাইজৰ তৰফৰ পৰা আপোনালোকক আদৰেৰে বা সাদৰেৰে নিমন্ত্ৰণ জনোৱা হৈছে।